বন্ধু বান্ধৱীসকল আসাম মাষ্টাৰ জব ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। কিছুমান নতুন জবৰ নটিফিকেশ্যন লৈ IBPSত নতুন চাকৰি ওলাইছে, আপোনালোকে দেখা পাইছে। এইটো বিষয় কোৱাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নতুন নতুন জবৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে, আৰু ছাইডৰ বেল আইকনটো ক্লিক কৰি যাব। ইয়াত দিয়া আছে আপোনাৰ আসামত 5 নম্বৰটো দেখিছে, আসাম গ্ৰামীণ বিকাশ বেংকত ওলাইছে গুৱাহাটীত। আসামিজ, বেংগলী আৰু বড়ো ভাষাৰ বাবে প্ৰিফাৰেঞ্চ দিছে। কেনেধৰণে এপ্লাই কৰিব লাগিব? আপুনি এপ্লাই কৰিবৰ কাৰণে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। এজটো দিয়া আছে ফৰ অফিচিয়েল স্কেল 3 বাবে দিয়া আছে, ছিনিয়ৰ মেনেজাৰৰ বাবে 21 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব। অফিচাৰ স্কেল 2 বাবে 21 বছৰৰ পৰা 32 বছৰলৈকে মেনেজাৰৰ বাবে। এছিষ্টেণ্ট মেনেজাৰ অফিচিয়েল 1 স্কেলৰ বাবে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব, আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজৰ বাবে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। ইয়াত এজ ৰিলেক্সেবলবোৰ দিয়া আছে, আপুনি চাই ল'ব পাৰিব। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, আৰু পাৰ্চন উইথ ডিছেবিলিটিৰ বাবে দিয়া আছে 10 বছৰ। তেনেধৰণে ইয়াত ভাগ কৰি দিয়া আছে, আপোনালোকে পঢ়ি ল'ব পাৰিব। ডেছক্ৰিপশ্যনটো বহুত দীঘল হয়, আপোনালোকে চাই ল'ব ভালদৰে কোনটো ক'ত কেতিয়া এপ্লাই কৰিব লাগে। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব দি দিছে। BA লাগিব বুলি কৈছে, আপোনাৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, আৰু কম্পিউটাৰ নলেজ জানিব লাগিব। মাল্টিপাৰ্পজ অফিচ এছিষ্টেণ্টৰ বাবে, এছিষ্টেণ্ট মেনেজাৰৰ বাবে আপোনাৰ BA লাগিব, আৰু প্ৰিফাৰেঞ্চ পাব যদি এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী চায়েন্স, এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং। তাৰপিছত এইসমূহত আপোনাৰ যদি কোনো ধৰণৰ শিক্ষা আছে তেনেহ'লে আপুনি প্ৰিফাৰেঞ্চ পাব। অফিচ স্কেল 2 জেনেৰেল বেংকিং মেনেজাৰ অফিচাৰ মেনেজাৰৰ বাবে 50% আপ হ'ব লাগিব। BA যিকোনো এটা বিভাগত আপোনাৰ ডিগ্ৰী থাকিব লাগিব, আৰু 2 বছৰৰ আপোনাৰ হেৰি থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কৈছে, আৰু প্ৰিফাৰেঞ্চ পাব যদি কোনো বিষয়ত আপোনাৰ বেছি শিক্ষা আছে। অফিচ স্কেল 2ত স্পেচিয়েল অফিচাৰ আছে, মেনেজাৰৰ বাবে আপুনি ইনফৰমেশ্যন টেকন'লজি অফিচাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী থাকিব লাগিব। কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যনত আপোনাৰ BA থাকিব লাগিব, বেচেলৰ ডিগ্ৰী থাকিব লাগিব বুলি কৈছে। এবছৰৰ আপোনাৰ হেৰি থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু 50% মাৰ্কৰ ওপৰত হ'ব লাগিব আপোনাৰ ছাবজেক্টকেইটাত। তাৰপিছত অফিচাৰ স্কেলৰ বাবে আছে BA লাগিব বুলি কৈছে, আৰু আপোনাৰ প্ৰিফাৰেঞ্চ পাব যদি হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডেৰী কোনো বিষয়ত আপোনাৰ অধিক শিক্ষা আছে, আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কৈছে। কি এক্সাম হ'ব দি দিছে। ৰিজনিং হ'ব আৰু নিউমেৰিকেল এবিলিটি হ'ব। 40 মাৰ্কছৰ 80 মাৰ্কছৰ আপোনাৰ এক্সাম হ'ব বুলি কৈছে। অফিচাৰ স্কেল 1ৰ বাবে একেই। তাৰপিছত মাল্টিপাৰ্পজৰ বাবে ৰিজনিং, কম্পিউটাৰ নলেজ, জেনেৰেল নলেজ, ইংলিছ এৱাৰনেছ, ইংলিছ লেংগুৱেজ, হিন্দী লেংগুৱেজ, আৰু নিউমেৰিকেল এবিলিটিৰ এক্সাম দিব লাগিব বুলি কৈছে। অফিচ স্কেলৰ বাবেও একেই দিছে, সেইখিনি চাই ল'ব। 2 ঘণ্টা সময় দিব বুলি কৈছে। আপোনাৰ দিছে আসামত কি লেংগুৱেজত প্ৰিফাৰ হ'ব বুলি কৈছে। ইংলিছ, হিন্দী আৰু আছামিছত আপুনি এক্সামটো দিব পাৰিব বুলি কৈছে। ইয়াত কৈছে যে আপোনাক কিমান ফিজ দিব লাগিব এইটো দি দিছে। অফিচাৰৰ বাবে স্কেল 1 to 3 বাবে 175 দিব লাগিব SC ST আৰু PWD সকলে, আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজৰ বাবে 175 SC ST আৰু PWD সকলে দিব লাগিব, আৰু জেনেৰেল সকলে একেই 850 ৰুপিজকৈ দিব লাগিব। আৰু কেণ্ডিডেটসকলে এখন ফটোগ্ৰাফ দিব লাগিব, ছিগনেচাৰ, আৰু লেফ্ট হেণ্ডৰ আপোনাৰ থাম্বটো দিব লাগিব, অৰ্থাৎ বুঢ়া আঙুলি প্ৰেছ দিব লাগিব বুলি কৈছে। আৰু যিখিনি ডকুমেণ্টছ আপুনি আপলোড দিব, সেই সকলোখিনি ডকুমেণ্টছ আপুনি PDF ফাইলত আপলোড দিব লাগিব, বাকীখিনি ডকুমেণ্টছ। আৰু ইয়াত কৈছে যে আপুনি যেতিয়া পে'মেণ্টটো কৰিব, পে'মেণ্টটো অনলাইন পে'মেণ্ট হ'ব, আৰু অনলাইন পে'মেণ্ট হওঁতে আপুনি পে'মেণ্টৰ যিখন ৰিচিপ্ট, সেই ৰিচিপ্টখন ৰাখি থ'ব কৈছে লগত। এনেধৰণৰ নতুন ভিডিঅ' আপুনি জবৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাব। ইয়াত IBPSত সোনকালে এপ্লাই কৰি দিয়ক। বহুত চাকৰি ওলাইছে, 10,000তকৈ ওপৰ চাকৰি ওলাইছে, এপ্লাই কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।